নমস্কাৰ, মোৰ নতুন এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি ঘৰত মানে শেষৰটো ভাত সাঁজ বুলি ক'ব লাগিব। এয়া আমি চবে বাই মেলি খালোঁ কণী বইল, বন্ধাকবি পিটিকা আৰু এইফালে সৰু আলুগুটি ভাজি, এইফালে কালি ৰাতিৰ মাছ আৰু খৰিচা টেঙা আছিলে। দাইল বনাইছিলে, মই বাৰু দাইল নাই খোৱা, মাছ আৰু খৰিচা টেঙাহে খাইছোঁ। মই খৰিচা টেঙা বৰ ভাল পাওঁ যে, এনেকৈ আমি লগতে লগে ভাগে খাইছোঁ। আৰু এতিয়া ওলাব লাগিব যিহেতু খাই বৈ আজৰি হৈ বাচনকেইটাও ধুলোঁ। তাৰপিছত এইফালে ওলায়ো ল'লোঁ আৰু 2টা বজাত বাছ আছে। বাছতে যামগৈ যিহেতু সেই স্নেহাহঁতৰ ৰুমলৈ বুলি যাম। তাৰপিছত তাইৰ লগতে এদিন থাকি দিম আৰু কিমান দিনৰ পাছত বা লগ পাম। এইফালে এই আমি আহিলোঁগৈ নহয় আলি কিনাৰত, অকণমান দেৰি ৰখাৰ পাছতে বাছখনো পালেহি আৰু এখন বাছতে যাম আমি। উঠিলোঁ, যিহে গোন্ধ, মোৰ মানে চিটৰ গোন্ধ একেবাৰে ল'বই নোৱাৰোঁ। এইফালে বাছখন একেবাৰে শেষৰ চিটটোতহে বহিবলৈ পালোঁ। এইফালে ৰুমলৈ পাই অকণমান ৰেষ্ট কৰি লয়, তাৰপিছত আকৌ বাইহঁতৰ ৰুমলৈ বুলি যাওঁ মোবাইল চাৰ্জ দিবলৈ বুলি। কাৰেণ্টটো নাই মানে, সিহঁতৰ ৰুমত ইনভাৰ্টাৰ আছে, তাতে চাৰ্জ কৰি লওঁগৈ। তাৰপিছত এইয়া বাইহঁতৰ ৰুমত পালোঁগৈ। সিহঁতি জমনি হ'ল, মোক ভয় খুৱাবলৈ সিহঁতি লুকাই আছিলে আৰু মই আকৌ একেবাৰে শেষতে গ'লোঁ। তাৰপাছত আৰু সিহঁতি আগৰ যোৱাকেইজনীকহে ভয় খুৱালে সিহঁতি। তাৰপিছত এইফালে বায়ে মানে ভাত বনাই আছে দেই, এইফালে ব্ৰইলাৰ মাংস, তাৰপিছত যিহেতু দেওবাৰ আজি, আৰু এইফালে গাহৰি মাংস আনি থৈছে। ইয়াত অকল সেই দেওবাৰে গাহৰি মাংস বেছিভাগ পোৱা যায় ইয়াত বজাৰত, বেলেগ দিনাখন পাবলৈ অকণমান দিগদাৰ হয় আৰু। তাৰপিছত এইফালে সিহঁতৰ ঘৰৰ পৰা আহিলোঁ। তাৰপিছত এইফালে স্নেহাই বোলে কিবা কিবি ল'বলগীয়া আছিলে বুলি কৈছে। এইফালে দোকানখন, এইফালে নামচাই টাউনটো অকণমান দেখাই দিছোঁ আপোনালোকক চাওকচোন। ৰাতি প্ৰায় 6টামানে বাজিলে সিহঁতৰ ৰুমৰ পৰা আহোঁতে, 6টা, চাৰে 6টা, 7টামানে বাজিলে বাৰু। তাৰপাছত আৰু এইফালে ৰাতি ভাত খাইছোঁ দেই, এইফালে গাহৰি মাংসই দি। তাৰপাছত আৰু এইফালে এনেকৈ গোটেইখিনিয়ে খাইছোঁ আৰু লগতে মাংস আলু বনাইছিলে। তাৰপাছত আমি এনেকৈ ভাত পানী খাই লৈ অকণমান ৰেষ্ট লৈ আকৌ এইফালে নেল পলিচ দেখিলোঁ মই, যিহেতু নেল পলিচ অকণমান লগাই লওঁ বোলো পুৰণা। ইয়াত মানে এই ৰিমুভাৰ পানীয়াটোহে আছে, সেইকাৰণে এনেকৈ কটনে দি অকণমান চফা কৰি লৈছোঁ। এয়া ভৰিটো লগালোঁ। মোৰ নখটো মানে আজি এৰিয়ে থাকিলে জানেনে, ইমান দীঘল আছিলে, বিচনাত এৰি থাকিলে একদম খুন্দা খাই। এই হাততো লগাই লৈছোঁ, কেনেকুৱা লাগিছে জনাবচোন দেই। নখবোৰ একদম মানে মতা মানুহৰ নিচিনা মোৰ ভাগৰ। এইফালে নল পলিচ লগাই পিনি কিবাকৈ মিলাই লৈছোঁ। এইফালে বেটা মানুহো ভাগৰ লাগিলে যে শুই থাকিলে। তাৰপাছত আৰু এইফালে এনেকৈ চাই এনেকৈ এইফালেও চবে টোপনি ধৰিছে, ভাগৰ লাগিছে। তাৰপিছত এইটো নেক্সট দিনাখন দেই, গুড মৰ্ণিং চবকে। আজি শেষৰ দিন মানে অৰুণাচলত, নামচাইত বুলি ক'ব লাগিব। এইফালে বেটা মানুহ শুই আছে। তাৰপাছত এইফালে আমি সাৰ পাই পিনি টাইম চাইমবোৰ চাইছোঁ। এইফালে আমি বিচনাৰ পৰা উঠিবই পৰা নাই দেই, বিচনাতে একদম ব্লগটো হেৰি কৰিছোঁ আৰু অ'পেনিং কৰিছোঁ বুলি ক'ব লাগিব আৰম্ভ কৰিছোঁ আৰু। তাৰপিছত বাহিৰত দেখাই দিম দেই। এইফালে সেইজোপা আমলখি চাওকচোন, ইমানে থপা থপাকৈ লাগি আছে নহয়, একদম কোনো নেখায়। তলত পৰি পিনে চব গেলি গৈছে, একদম খোৱা মানুহে নাই। আমাৰ ল'ৰাও কেইটামান লৈ লৈছে আমলখি। আৰু এইটো চৰাইৰ নামটো কি জানো, মই সঠিক নেজানিছোঁ বাৰু, আপোনালোকক দেখাই দিম। ইয়াত মানে ৰুমৰ সেই অ'নাৰজনে পুহিছে মানে 2টা চৰাই, এইফালে এটা, তাৰপিছত আৰু এইফালে এটা উঠি আছে। চাওকচোন ইমান ধুনীয়া, ইমান ডাঙৰ, গাটো ইমান গোলমোল, মাথাটো একদম হেৰি, নামটো কি হয় নেজানো বাৰু। মই এই আমলখিখিনিহে দেখি পিনি একদম লৈ যাওঁ গৈছে, গোটেইখিনি লৈ যাওঁ লাগিছে মনতে। তাৰপিছত ইমান দূৰ নিব নোৱাৰোঁ, কেইটামানহে লৈ লৈছোঁ সেইকাৰণে। আৰু স্নেহে মই বজাৰলৈ গ'লোঁ। তাৰপিছত নতুন এটা ব্লগলৈ লগ পাম দেই আপোনালোক।